সাধনাৰে যাতনাৰে তাৰণাৰে যিমানখিনি সম্ভৱ তাতকৈ হয়তো বহু বেছিখিনিয়েই সজীৱ হৈ সেউজ হৈ তেওঁ পাৰ হ'ল সময় আৰু সমুদ্ৰ। সাগৰৰ বুকুত এতিয়া মাজনিশাৰ মাছমৰীয়াৰ নাওবোৰ টিপচাকি হৈ কঁপি কঁপি জ্বলি আছে বতাহত। হয়তো যাত্ৰাৰ সমাপ্তিলৈ আৰু বেছি অপেক্ষাৰ কাল নাই। হয়তো এক অশান্ত তৰা হৈ তেওঁ থিতাপি লৈছে এটা আছুতীয়া কোঠাত। এনেতে মুখামুখি হ'ল এখন শেৱালি ফুলৰ নাচি থকা পৰ্দাৰ সৈতে। তেওঁ হাত মেলি দিলে কোমল স্পৰ্শৰ বাবে, আলিংগনৰ বাবে, মিলনৰ বাবে। সমস্ত প্ৰদক্ষিণৰ শেষত যি জ্বলি উঠিব অন্তহীন আশাই পুৰি নিয়া এক উল্কাপিণ্ড হৈ, সপোনতে ভাঙি ছিঙি যোৱা অন্য এটা সপোন হৈ। এতিয়া যে পৰিক্ৰমা পূৰণৰ বাবে সাজু স্তব্ধ সময়। সকলোৰে নাও পালেহি উপকূল, মাত্ৰ আহি নাপালে আকৌ পাব নোৱাৰা এক জীৱন। হয়তো একাপ গাখীৰ আৰু এটা টেবলেট খাই শুই পৰে সেই সপোন।